আজি মই মোৰ এই ফোনটো Oppo A1K নেকি তো এই ফোনটো মই আজি আপোনালোকক পাৱাৰ অফ কৰি দেখাই আছোঁ তো পাৱাৰ অফ কৰি মই দেখাই আছোঁ প্ৰথমে চাই লওক ফোনটো কেনেকুৱা মই ইয়াৰ আগৰ ভিডিঅ' দেখাইছিলোঁ পাৱাৰ অন কৰি আজি মই দেখাই আছোঁ পাৱাৰ অফ কৰি তো সকলোখিনি বস্তু ইয়াত ৱৰ্কিং কণ্ডিশ্যনত আছে চাব পাৰে সকলোখিনি এপছ আছে ইয়াত সকলোখিনি বস্তু চলি আছে আৰু কোনো নো লেগ ফিল আৰু ইয়াত চাব পাৰে ডিছপ্লেখন অৰিজিনেল হয় আৰু টাচ সেন্সিটিভিটি সকলোখিনি ঠিকে আছে আৰু এতিয়া টাইম চাব পাৰে সকলোখিনি এপ আছে প্লে ষ্ট'ৰ আছে ক্ৰম আছে ফুল্লি এণ্ড্ৰইড হয় আৰু মই এতিয়া ইয়াক পাৱাৰ অফ কৰিবলৈ এই পাৱাৰ বুটনটো প্ৰেছ কৰি ৰাখিম প্ৰেছ কৰি ৰখাৰ পিছত 5 ছেকেণ্ডমান প্ৰেছ কৰি ৰখাৰ পিছত ইয়াৰ পৰা এনেকৈ তললৈ স্ৱাইপ কৰিম হৈ গ'ল এতিয়া পাৱাৰ অফ হৈ গ'ল Oppo আৰু অলপ মানে সৰুকৈ অলপ ভাইব্ৰেট কৰিব তেতিয়া মানে ই গম পাব আৰু ফুল্লি পাৱাৰ শাট ডাউন হৈ গ'ল বা পাৱাৰ অফ হৈ গ'ল আৰু অলপ ইয়াত অলপ হিট হৈ আছে ফুল ব্ৰাইটনেছত ইউজ কৰি আছোঁ আৰু এনেই মোবাইলটো চাব পাৰে বহুতেই ভাল কোৱালিটিত আছে প্ৰ' কেমেৰা ইয়াত লিখা আছে কভাৰটোত আৰু এইটো চাব পাৰে চেল্ফি কেমেৰাটো অলপ ভালেই কিন্তু এই বিগ কেমেৰাটো অলপ বেয়া হৈছে আৰু গোটেই মোবাইলটো ৱৰ্কিং কণ্ডিশ্যনত আছে সকলোখিনি ভালে আছে তো আজিৰ ভিডিঅ'টো ইমানেই লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে তো আজিৰ ভিডিঅ'টো ইমানেই